হে দোস্ত, কেনে খবৰ আপোনালোকৰ? নিশ্চয় ভাল নহয়নে? আপুনি এই মহামাৰী কৰোণা ভাইৰাছৰ পৰা নিৰাপদে থাকিব বিচাৰে নেকি? আপুনি নিজৰ লাইফটোক ছিকিউৰ এণ্ড কমফৰ্টেবল বনাব বিচাৰে নেকি? এই সকলোবোৰ গেজেট মই এই ভিডিঅ'টোত আনিছোঁ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, নহ'লে আপুনি এটা ভাল গেজেট মিছ কৰি দিব পাৰে। দেন বেছি দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আজিৰ এই যাত্ৰা। লেটছ গেট ষ্টাৰ্টেড। দিমাগ দোস্ত, আমাৰ দেহত দিন বা দিনক কৰোণা ভাইৰাছৰ প্ৰভাৱ বৃদ্ধি হৈ আছে। আৰু যদি আমি অতি সোনকালে ইয়াৰ প্ৰতি থিয় নিদিওঁ, তেনেহ'লে আমাৰ ডাঙৰ বিপদ হ'ব পাৰে। দোস্ত, বজাৰত বেলেগ মাস্কতকৈ এইটো মাস্ক অলপ উন্নত ধৰণৰ। আপুনি এই মাস্ক ইউজ কৰিলে কেতিয়াও আপোনাৰ বাহিৰা ভাইৰাছে ক্ষতি কৰিব নোৱাৰে। মাস্কটো পিন্ধিলে আপোনাক কোনো কম্প্ৰমাইজে কৰিব নালাগে, কাৰণ ইয়াৰ লগত ইনবিল্ট হেডফোন আছে। এতিয়া আপুনি ফোনত কথা পাতিবলৈ মাস্ক খুলি কথা পাতিব নালাগে। আপুনি উশাহ লোৱা সময়ত উশাহটো বহুতকেইটা লেয়াৰ পাৰ কৰি ভিতৰত সোমাব লাগে। আপুনি এতিয়া এই মাস্ক ইউজ কৰি থাকিব পাৰে বহুত নিৰাপদে। নহয়নে ধুনীয়া গেজেট? আপুনিও যদি এতিয়া এনেকুৱা ধৰণৰ এটা ষ্টাইলিছ এণ্ড এমাজিং মাস্ক বিচাৰে, দেন ডেছক্ৰিপশ্যনত লিংক চেক কৰক। ব্ৰিজ দোস্ত, ব্ৰিজ হ'ল আৰু এটা ষ্টাইলিছ এণ্ড এট্ৰেক্টিভ মাস্ক। দোস্ত, মানুহৰ চইচৰ কথা ক'বলৈ গ'লে শেষ নহ'ব। বিভিন্নজনৰ বিভিন্ন ধৰণৰ চইচ, কিন্তু এটা কথা ক'বই লাগিব যে এই মাস্ক অলপ এট্ৰেক্টিভ হয়। ইয়াৰ ফিচাৰটো প্ৰায় আগৰ মাস্কটোৰ দৰেই হয়। এইটো মাস্কত পাব আপুনি এটা ইনবিল্ট ফেন, ইয়ানি পাংখা, যিটোৱে অতি গৰমৰ মাজতো আপোনাৰ ফেচটোৰ কোনো ক্ষতি হ'ব নিদিয়ে। এতিয়া আপুনি এই মাস্ক ব্যৱহাৰ কৰি য'ত ত'ত ফুৰিব পাৰে, আৰু আপোনাক কোনো ভাইৰাছে ক্ষতি কৰিব নোৱাৰে। আপুনি ইয়াক মাইক্ৰ' USB পৰ্টেৰে চাৰ্জো কৰিব পাৰে। নহয়নে এমাজিং? দোস্ত, দুটা মাস্কৰ ভিতৰত কোনটো মাস্ক আপোনাৰ চবতকৈ বেছি ভাল লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। আৰু ভিডিঅ'টো আপোনাৰ বন্ধুৰ লগতে নিশ্চয় শ্বেয়াৰ কৰিব, যাতে সিহঁতৰো অলপ উপকাৰ হয়। দেন দোস্ত, আজিৰ ভিডিঅ' এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে। ভিডিঅ'টো যদি ভাল লাগি থাকে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ লগতে থাকক। আৰু তেতিয়ালৈকে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।